নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এটি অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰা হৈছে আৰু এই জাননীখনৰ মতে দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলে এক বিশেষ জলপানী অৰ্থাৎ মাহে ৩,০০০ টকাকৈ জলপানী লাভ কৰিব। বলকচোন আমি জাননীখন বিস্তৃতভাৱে পাঠ কৰোঁ। ইয়াৰ দ্বাৰা অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত চিকিৎসা বিজ্ঞান আৰু কাৰিকৰী শিক্ষা পাঠ্যক্ৰমত অধ্যয়নৰত দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ বাবে জলপানী আঁচনিৰ অধীনত ইচ্ছুক ছাত্ৰ ছাত্ৰীৰ পৰা চলিত বিত্তীয় বৰ্ষৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে। এই আঁচনিৰ অধীনত প্ৰতিজন দিব্যাংগ ছাত্ৰ ছাত্ৰীয়ে মাহে ৩,০০০ টকাকৈ জলপানী লাভ কৰিব। ইচ্ছুক দিব্যাংগ ছাত্ৰ ছাত্ৰীয়ে আবেদন পত্ৰসমূহ ইংৰাজী ২৮ মে ২০২২ ভিতৰত সংশ্লিষ্ট জিলা সমাজ কল্যাণ বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব। আবেদন প্ৰপত্ৰৰ নমুনা সংলগ্ন কৰি দিয়া হ'ল। আবেদন প্ৰপত্ৰসমূহ সংশ্লিষ্ট জিলা সমাজ কল্যাণ বিষয়াই পৰীক্ষা কৰি তালিকাসহ হাৰ্ড এণ্ড ছফ্ট কপিজ ইন MS Excelত ইংৰাজী ১ জুলাই ২০২২ ভিতৰত সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়লৈ প্ৰেৰণ কৰিব লাগিব। কোনো কাৰণতে সমাজ কল্যাণ বিভাগ, দিছপুৰ অথবা সামাজিক ন্যায় আৰু সবলীকৰণ সঞ্চালকালয়ৰ বেলতলাস্থিত কাৰ্যালয়ত নপতীয়াভাৱে দাখিল কৰা আবেদন গ্ৰহণ কৰা নহ'ব। আবেদনৰ বাবে প্ৰয়োজনীয় চৰ্তাৱলী এনেধৰণৰ: আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ লগত গাঁঠি দিব লাগিব। ছাত্ৰ ছাত্ৰীসকল 40% বা ততোধিক শাৰীৰিক প্ৰতিবন্ধকতা থকাৰ প্ৰমাণপত্ৰ থাকিব লাগিব। স্বাস্থ্য বিভাগৰ প্ৰমাণপত্ৰ অথবা UDID কাৰ্ড থাকিব লাগিব। আবেদনকাৰী যিকোনো অভিযান্ত্ৰিক অথবা চিকিৎসা বিজ্ঞান অথবা পেৰামেডিকেল অথবা কাৰিকৰী শিক্ষা অধ্যয়নৰত হ'ব লাগিব। আবেদন পত্ৰৰ লগত একপি পাছপোৰ্ট আকাৰৰ ফটো গাঁঠি দিব লাগিব। আবেদনকাৰীৰ প্ৰপত্ৰসমূহ অধ্যয়ন কৰি থকা শিক্ষানুষ্ঠানৰ মুৰব্বীৰ স্বাক্ষৰ সম্বলিত হ'ব লাগিব। স্বাক্ষৰ সঞ্চালক সামাজিক ন্যায় আৰু সবলীকৰণ, বেলতলা, গুৱাহাটী। গতিকে বন্ধু বান্ধৱীসকল, এইটো নিশ্চয় আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক সুখবৰ। গতিকে ভিডিঅ'টি শেষলৈ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা ধৰণৰ বাতৰিৰ বাবে আমাৰ চেনেলটো অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।